কেতিয়াবা এনেকুৱা হয়নে আপোনাৰ কণ্টেক্ট লিষ্টৰ এটা চিনাকি নাম্বাৰ যি এসময়ত আপোনাৰ কল লিষ্টত পোৱা গধূলি জিলিকি আছিল। কেতিয়াবা আনলৈ বুলি ফোন লগাওঁতে অভ্যাসবশতঃ ভুলতে তেওঁলৈ লাগিছিল। ট্ৰু কলাৰতো যিটো নাম্বাৰ ফ্ৰিকুৱেণ্টলি কানেক্টেড বুলি ওলাই আছিল, আৰু আজি সেই নাম্বাৰটোত ফোনটো লগাবলৈ আপুনি বাৰে বাৰে ৰৈ গৈছে, কাৰণ আপুনি জানে সেই নাম্বাৰটোৰ সিপাৰে আগৰ দৰে আৰু হেঁপাহ নাই। ফোনটো হয়তো ৰিচিভ কৰিব, কথাও পাতিব, সেই মাত্ৰ কেজুৱেল ভাল বেয়া খা খবৰ। সেই অনুৰাগহীন বাৰ্তালাপৰ ভয়ত আপুনি ৰৈ যায়, আৰু এদিন মোবাইল বা চিমখন সলাওঁতে নাম্বাৰটো ডিলিট হয়। এনেকৈ কত যে নাম্বাৰ আঁতৰি গৈছে, কত যে মুখ হুমুনিয়াহত ধূসৰ হৈছে। বহুদিনৰ মূৰত কোনোবা আবেলি এটাত মনত পৰে, কেতিয়াবা হুমুনিয়া সৰে। কিন্তু আপুনি জানে সময়বোৰ আপুনি উভতাব নোৱাৰে, ভাৱবোৰ জোকাৰি আপুনিও আগবাঢ়ে। বাস্তৱ আচলতে এয়াই, সম্পৰ্ক যিমানেই গাঢ় নহওক, অনুভৱ যিমানেই অন্তৰংগ নহওক, এসময়ত চাগে মামৰ লাগে। নাই, দুখ কাৰো নাই, কিন্তু কিছুমান বস্তু সদায় একে হৈ নাথাকে, হয়তো থাকিবও নোৱাৰে।